নগাঁৱৰ ধিং আৰক্ষীৰ বৃহৎ সাফল্য। নগাঁৱৰ ধিং আৰক্ষীৰ জালত চাৰিটাকৈ কুখ্যাত চাইবাৰ অপৰাধী। ধিং আৰক্ষী আৰু নগাঁও আৰক্ষীৰ যুটীয়া অভিযানত ধিঙৰ ধোপাগুৰিৰ পৰা চাৰিটাকৈ কুখ্যাত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত চাইবাৰ অপৰাধীকেইটা হ'ল ক্ৰমে ধিঙৰ ধূপগুৰি কলনী বস্তিৰ বুলবুল আহমেদ, ঢেকীয়াজুলিৰ কেহেৰু খুন্দাৰ ইকবাল আহমেদ, লখিমপুৰৰ পহুমাৰাৰ প্ৰবীণ বড়ি আৰু লখিমপুৰৰ নাকাৰিৰ দেৱজিৎ ভূঞা। চাইবাৰ অপৰাধী চক্ৰটোৰ পৰা নগাঁও আৰু ধিং আৰক্ষীয়ে উদ্ধাৰ কৰিছে AS07V2250 নম্বৰৰ এখন বিলাসী বাহনসহ চাইবাৰৰ কামত ব্যৱহৃত বহুকেইটা মোবাইল ফোন। এই চাইবাৰ চক্ৰটোৰ নগাঁৱৰ ধিঙৰ ধোপাগুৰিৰ আন এক কুখ্যাত চাইবাৰ অপৰাধী তফাজুল ইছলাম বৰ্তমানেও পলাতক হৈ আছে। বিগত বহুদিনৰ পৰা এই চাইবাৰ চক্ৰটোৱে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ভুৱা নথি পত্ৰৰে কোটি কোটি টকা লোন হিচাপে লৈ আত্মসাৎ কৰি অহাৰ গুৰুতৰ অভিযোগ উঠিছে। অৱশেষত ধিং আৰু নগাঁও আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ধিঙৰ ধোপাগুৰিৰ পৰা চাইবাৰ অপৰাধী চাৰিটা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি চাইবাৰ অপৰাধী চাৰিটাক ধিং আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে। মৰিগাঁৱৰ মোৰাবাৰীৰ লগতে নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলতো চাইবাৰ অপৰাধৰ জামতাৰালৈ পৰ্যবেক্ষিত হৈছে। বাৰে প্ৰতি আৰক্ষীয়ে আটক কৰাৰ পিছতো এইসকল চাইবাৰ অপৰাধীয়ে মোটা অংকৰ ধনৰ বলত অতি সোনকালেই মুকলি আকাশৰ তললৈ ওলাই আহে কেনেকৈ, সেই প্ৰশ্ন প্ৰশাসনলৈ। ধিঙৰ পৰা ইছামুদ্দিন আহমেদ ৰিপোৰ্ট, নগাঁও টাইমছ।